পুনৰবাৰ স্বাগতম জনাইছোঁ জিকে মাইন আছামৰ অন্য এটি ভিডিঅ'লৈ। মই আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে 10টা ভেৰি ইণ্টাৰেষ্টিং আৰু কমন চেন্স জিকে কুৱেশ্যন এনচাৰ। আৰু এই 10টা কুৱেশ্যনৰ ভিতৰত আপুনিও এটা এনচাৰ আমাৰ ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ চেষ্টা কৰক। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু মোৰ এই চেনেলটোত যদি আপুনি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই দিব। গতিকে আহক আপোনাৰ বহুমূল্য সময়খিনি নষ্ট নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে, এইটো কি বস্তু যিটো আপুনি দুবাৰ ফ্ৰী পায় কিন্তু তৃতীয়বাৰ লাগিলে আপুনি কিনি ল'ব লাগে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দাঁত। 2 নম্বৰ প্ৰশ্নটো হৈছে, ছোৱালীসকলৰ এইটো কি ৰূপ যিটোত বিয়াৰ পিছতো গিৰিয়েকে চাব নোৱাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিধৱা ৰোগ। 3 নম্বৰ প্ৰশ্নটো হৈছে, মানুহৰ সকলোতকৈ শত্ৰু জীৱ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহ। 4 নম্বৰ প্ৰশ্নটো হৈছে, এখন কি ঠাই য'ত যাওঁতে 100জন যায় আৰু ঘূৰি আহোঁতে 99জন ঘূৰি আহে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্মশান। 5 নম্বৰ প্ৰশ্নটো হৈছে, সূৰ্যই পৃথিৱীখনত এতিয়ালৈকে কি বস্তু দেখা নাই? ইয়াৰ উত্তৰটো হৈছে অন্ধকাৰ। 6 নম্বৰ প্ৰশ্নটো হৈছে, মুৰ্গীয়ে কণী দিয়ে, গৰুৱে গাখীৰ দিয়ে, এনেকুৱা কোন আছে যিয়ে কণী গাখীৰ দুয়োটাই দিয়ে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দোকানী। 7 নম্বৰ প্ৰশ্নটো হৈছে, কি বস্তু ৰ'দত শুকুৱাব নোৱাৰি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘাম। 8 নম্বৰ প্ৰশ্নটো হৈছে, এটা খালী টুকুৰিত আপুনি কিমানখিনি চাউল ধৰাব? উত্তৰটো আপুনি ভালদৰে ভাবি চাওকচোন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1 টুকুৰি। আজিৰ ভিডিঅ'ৰ 9 নম্বৰ অৰ্থাৎ বিশেষ প্ৰশ্নটো হৈছে, কি বস্তু গা ধোৱাৰ পিছত সৰু হৈ যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চাবোন। আজিৰ ভিডিঅ'ৰ 10 নম্বৰ অৰ্থাৎ অন্তিম প্ৰশ্নটো হৈছে, এইটো কি যিটো পানী খালে মৰি যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পিয়াহ। গতিকে আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ এই চেনেলটোত যদি আপুনি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।